বাহ 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 ঠাণ্ডাৰ দিনতো খাই বৰ ভাল লাগে মানে ফুলাৰিৰ কথা কৈছোঁ আৰু ফুলাৰিটো হ'ল বৰ টেষ্টি লাগিছে দেই ফুলাৰিটো মই দেখাই আছোঁ বৰ ভাল হৈছে সঁচাকৈ ক'ব লাগিব এইটো ফুলাৰি চাওক এইটো ফুলাৰি এতিয়া এই চাওক ফুলাৰি কি ধুনীয়া ফুলাৰি এটা মচমচীয়া ফুলাৰি আৰু এই ফুলাৰিটো কিহেদি বনোৱা হৈছে এইটো মানে আলু আৰু তাৰে লগত বেচনৰ গুড়া জলকীয়া পিঁয়াজ মানে অনিয়ন পটেটো বেচন এইকেইটা মিক্স কৰি মানে মিহলাই মানে এইটো ফুলাৰিটো বনোৱা হৈছে আৰু সাধাৰণ ফুলাৰিতকৈ এইটো ফুলাৰি খাই বৰ টেষ্টি আৰু বৰ ভাল লাগে আৰু সফ্ট বিৰাট কোমল গতিকে মানে যিবিলাকৰ দাঁত নহয় সেইবিলাকো খাব পাৰিব এইটো বেছি জোৰ নালাগে আগৰ ফুলাৰি সেইবিলাক দোকানত যিবিলাক ফুলাৰি খাওঁ সেইবিলাক বৰ জোৰ লাগে কিন্তু এইটো হ'ল বৰ মানে মুচমুচীয়া ধুনীয়া ফুলাৰি একদম সহজ মানে সফ্ট মানে কোমল ফুলাৰি আৰু বৰ টেষ্টি ৰে ভাই বৰ টেষ্টি খাই বিৰাট ভাল লাগিছে এনেকুৱা ফুলাৰি মাজে মাজে খাব লাগিব বনাই মানে ধুনীয়া হৈছে এইবিলাক এয়া ধুনীয়া হৈছে মানে বাহ ক'ব লাগিব দেই ধুনীয়াকৈ বনাইছে দেই আমাৰ মহাজনী ধুনীয়াকৈ বনাইছে সঁচাকৈ মজা ভাল লাগিছে খাই আৰু বা কি হয় পিছত মজা আহে না ফজা আহে ক'ব নোৱাৰোঁ আৰু বাৰু আজিলৈ আৰু এইখিনি আৰু কি ক'ম সকলোতো জানেই ফুলাৰি বনাব কৈও বা কি হ'ব সকলোৱে জানে বনাব তথাপিও মই যিহেতু খালোঁ ভাল লাগিল সেইকাৰণে ক'লোঁ অ'কে বাই বাই